লভ মেৰেজ নে এৰেঞ্জ মেৰেজ? হয়, যদি এগৰাকী ছোৱালীক ভাল পোৱা হয় বা এজন ল'ৰাক ভাল পোৱা হয় আৰু সেই ভাল পোৱাৰ পৰিণতি স্বৰূপে যদি বিয়াত বহা হয়, তেনেহ'লে ছোৱালীজনীৰ ঘৰৰ ফালৰ পৰাই হওক বা ল'ৰাজনৰ ঘৰৰ ফালৰ পৰাই কিবা অসুবিধাৰ সৃষ্টি হ'ব পাৰে নেকি? ছোৱালীজনীৰ মাক বাপেক বা ল'ৰাজনৰ মাক বাপেকে বাধাৰ সৃষ্টি কৰিব পাৰে নেকি? বা আইনগতভাৱে কেনেকৈ জগৰীয়া হ'ব? পুলিচৰ ফালৰ পৰা কিবা সমস্যাৰ সৃষ্টি হ'ব নেকি? আইনগতভাৱে পুলিচে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি? ছোৱালী বা ল'ৰাৰ ঘৰৰ ফালৰ পৰা কিবা কেছ দিলে তেওঁলোকৰ কি অসুবিধা হ'ব? হয়, আজি ভিডিঅ'টো সেইসমূহ টপিকৰ ওপৰত বনোৱা হৈছে। আজিৰ ভিডিঅ'টো ৰিলেশ্যনত থকা ল'ৰা ছোৱালীসকলৰ কাৰণে, সেইসকল কাপলৰ কাৰণে যিসকলৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্ন খেলায়। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু এই তথ্যসমূহ ভালদৰে জানি ল'ব। ঠিক আছে, তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম, কাৰোবাক যদি ভাল পাই বিয়া পতা হয় তেন্তে ঘৰৰ মানুহে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি? যদিহে আপোনালোকে বিয়া পতাৰ পিছত ঘৰৰ মানুহে, ছোৱালী ঘৰৰে হওক বা ল'ৰাৰ ঘৰৰ মানুহেই হওক, যদি পুলিচত কেছ দিয়ে তেনেহ'লে কি হ'ব? হয়, আজি আমি সেই দুটা টপিকৰ ওপৰতে আলোচনা কৰিম। আহক প্ৰথম টপিকটোৰ বিষয়ে জানি লওঁ। প্ৰথম প্ৰশ্নটো আছিল, যদিহে কাৰোবাক ভাল পাই বিয়া পতা হয়, অৰ্থাৎ যদি লভ মেৰেজ হয়, তেতিয়াহ'লে ঘৰৰ মানুহে কিবা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নেকি? উত্তৰটো হ'ল নোৱাৰে। ঘৰৰ মানুহে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। যদিহে তেওঁলোক দুয়োজনৰে সন্মতি থাকে, বিয়াত যদি ল'ৰা আৰু ছোৱালী দুয়োজনৰে সন্মতি থাকে, তেনেহ'লে ঘৰৰ মানুহে কোনো ব্যৱস্থাই গ্ৰহণ কৰিব নোৱাৰে। ইয়াৰ উপৰিও ল'ৰাজনৰ বয়স 21 বছৰ আৰু ছোৱালীগৰাকীৰ বয়স 18 বছৰ হ'ব লাগিব। যদি তাতকৈ কম হয় তেনেহ'লে ঘৰৰ মানুহে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। যদি ল'ৰাৰ বয়স 21 বছৰ আৰু ছোৱালীৰ বয়স 18 বছৰ হয়, তাৰপিছত যদি ঘৰৰ মানুহে কিবা অসুবিধাৰ সৃষ্টি কৰে, তেতিয়াহ'লে আইনগতভাৱে তেওঁলোকহে জগৰীয়া হ'ব। দ্বিতীয় প্ৰশ্নটো আছিল, যদি ঘৰৰ মানুহে পুলিচত কেছ দিয়ে তেনেহ'লে কি হ'ব? আগৰ গতান একেই। যদিহে ল'ৰাজনৰ বয়স 21 বছৰ আৰু ছোৱালীজনীৰ বয়স 18 বছৰ হয় আৰু তেওঁলোকৰ যদি দুয়োজনৰে সন্মতি থাকে, তেনেহ'লে সেই বিয়াত পুলিচে একো বাধাৰ সৃষ্টি কৰিব নোৱাৰে আৰু ঘৰৰ মানুহে কেছ দিলেও সেই কেছ নেখাটে। আৰু কোনোবাই যদি বাধাৰ সৃষ্টি কৰিব বিচাৰে, তেতিয়া তেওঁলোকহে আইনগতভাৱে দণ্ডনীয় হ'ব। যি কি নহওক, আজি ভিডিঅ'টো ইমানেই। ইয়াৰ পিছত আকৌ নতুন এটা এনেকুৱা আইন বিষয়ক টপিক লৈ আনিম। যদিহে এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদিহে কিবা এনেকুৱা আইনগত জানিবলগীয়া কথা আছে তেতিয়াহ'লে কমেণ্টত ক'ব, আমি সেই টপিকটোৰ ওপৰত ভিডিঅ' বনাম। যি কি নহওক, দেৰিকৈ হ'লেও সকলো ৰিলেশ্যনত থকা ল'ৰা ছোৱালীলৈ তথা সকলো কাপলছলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। তেওঁলোকে সুখী হৈ থাকক, সদায় আনন্দত থাকক। এইখিনিয়ে। শেষত যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ।